চাকৰি ছাৰ চাকৰিটো মই নাপাওঁৱেই কিয়নো আপুনি সমকামী নহয় কাৰণ আপুনি গাভৰুৰ অন্তৰ্বাস খুলিহে প্ৰদান কৰে নিযুক্তি পত্ৰ আৰু টেবুলৰ তলেৰে দিবলৈও মাৰ কাণৰ হাতৰ বেছিও ইমানখিনি নহয়গৈ যিমানখিনিত আপুনি সন্তুষ্ট হয় তথাপিও বৰ প্ৰয়োজন আছিল ছাৰ চাকৰি এটাৰ দেউতাৰ পেঞ্চনৰ টকাৰে নচলে আৰু ঘৰ সৰু থাকোঁতে তেৱেই মোক শিকাইছিল পঢ়া শুনা কৰে যিয়ে ঘোঁৰা গাড়ীত উঠে সিয়ে বিশ্বাস কৰক ছাৰ ইণ্টাৰভিউ দিবলৈ চিটিবাছৰ ভাড়া খুজি আজি যেতিয়া মাৰ আগত থিয় হওঁ নিজকে কুষ্ঠ লগা ভিখাৰীৰ দৰে লাগে ছাৰ আচলতে কিমান প্ৰয়োজন ছাৰ চাকৰি এটাৰ থাকক দিয়ক সেইবোৰ বৰ পুৰণি কথা শিক্ষকৰ আছিলোঁ প্ৰিয় ছাত্ৰ পঢ়াত চোকা বাবে নেকি চুবুৰীয়াৰ সকলোৰে আদৰ্শ MA পাছ কৰি আজি ঘৰৰ বোজা নাই ছাৰ ভুল নুবুজিব তত্ত্ব চহৰত খোজকাঢ়ি কল্ড ড্ৰিংকছ নাখাওঁ আমি প্ৰেম কৰাৰ বিলাসিতা আমাৰনো কেনেকৈ থাকিব পাৰে ছাৰ হজম কৰিব শিকিছোঁ অৱজ্ঞা গালিগালাজ অফিচে কিমান নেপাবি মেজাজ হেতা হাঁহি মাৰি ঠকেই থওঁ ক্ষুদ্ৰাটো খুব বহুদিন হ'ল ছাৰ পৰিয়ালৰ সকলোৰ সৈতে একেলগে এসাঁজ নোখোৱা নিশা চোৰৰ দৰে আহি খাই শুই থাকোঁ সাজি থোৱা ভাত পেপাৰ কাটিং কৰিছোঁ দৌৰিছোঁ ধুইছোঁ ইস্ত্ৰি কৰিছোঁ একেটাই চাৰ্ট আমাৰ বাবে প্ৰেছাৰ দিবলৈ কোনো নাই ছাৰ মা বেহেনৰ নামত ধৰি গালি দিব মন যায় ছাৰ আপোনাক চোলাৰ কলাৰ থৈ ঠেকিচি দিবলৈ তথাপিও হাতযোৰ কৰোঁ অনুনয়ৰ সুৰত সুধো ছাৰ কামটো হ'বগেনে